সকলোৱে ভালে আছে পুনৰবাৰ মই আপোনালোকৰ কাৰণে আজি এটি নতুন ব্লগ লৈ আহিছো অলৰেডি আপোনালোকে মোৰ থাম্বনেইলটো চাইছে নিশ্চয় গম পালে হয় আজি যেটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইন্টাৰনেশ্যনেল যোগা ডে 21 জুন সেই উপলক্ষে আজি মই আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰিছো কিদৰে আমি আজি ইন্টাৰনেশ্যনেল যোগা দিৱস পালন কৰিলো কোড গলো কিদৰে কি কৰিলো সকলোবিলাক আজি মই আপোনালোকক ব্লগৰ মাধ্যমেৰে শেয়াৰ কৰিব বিচাৰিছো পুনৰবাৰ যোগা এণ্ড বিউটি উইথ মি চেনেললৈ স্বাগতম জনাইছো ব্লগটো সম্পূৰ্ণকৈ শেষলৈকে চাব তেতিয়া গম পাব কিদৰে আমি যোগা দিৱস পালন কৰিলো মোৰ লগত আৰু এগৰাকী যোগ শিক্ষক আছে মোৰ লগত টাইম মই মেলি কেনেদৰে দিনটো কি কৰিলো হে আপোনালোকৰ শ্বেয়াৰ কৰিব বিচাৰিছো তেন্তে মোৰ ব্লগটো সকলোৱে চাই ভাল পাব বুলি আশা ৰাখিছো যদি চাই ভাল পায় প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন ভিউৱাৰ্ছ নতুনকৈ মোৰ ব্লগটো চাইছে প্লিজ তেখেতসকলকো মই ক'ব বিচাৰিছোঁ চাই যদি ভাল পায় ভাল পোৱাৰ পিছতে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব যোগা সকলো মানুহে কৰিব লাগে কিয়নো যোগা কৰিলে আমাৰ শৰীৰ মন প্ৰাণ সকলো ফালৰ পৰা সুস্থ হৈ থাকে আজি মই ব্লগটো বনাইছোঁ 21 তাৰিখে কিন্তু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম দুদিনমান লেট হ'ব তথাপি মই আশা ৰাখিছোঁ দুদিনমান লেট হ'লেও মই কিদৰে যোগা দিৱস পালন কৰিলোঁ আপোনালোকে চাব বুলি তেন্তে বেছি কথা নকওঁ আপোনালোকক দেখুৱাই গৈ থাকোঁ আহক আজি যেহেতু 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সেই উপলক্ষে দুইজনীয়ে আমি ৰাতিপুৱা 6টা বজাতে ওলালো প্ৰথমে আমি পতঞ্জলি যোগ সমিতিৰ তৰফৰ পৰা আমি অনুষ্ঠিত কৰা বেঙেনাখোৱা ৰামকৃষ্ণ মন্দিৰত আমি আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিলোঁ কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ অলপমান অসুবিধা হোৱাৰ কাৰণে তাৰ পিছত আমি কঠালগুৰি মণ্ডলৰ উদ্যোগত অনুষ্ঠিত কৰিছিল হালমৰা চাহ বাগিচাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত তাতো আমি উদযাপন কৰিলোঁ কিন্তু তাৰো দৃশ্য দেখাব নোৱাৰিলোঁ বেয়া নাপাব কিন্তু আজি আমি বিভিন্ন স্থানত বিভিন্ন স্কুলত অফিচত নিমন্ত্ৰণ জনাইছে সেই অনুসৰি আজি আমি বিভিন্ন স্থানত আজি উদযাপন কৰিম আপোনালোকক দেখুৱাই গৈ থাকিম এতিয়া আমি গৈ আছো এখন স্কুললৈ সেই স্কুলখনো আপোনালোকক দেখুৱাই দিছোঁ আহক আমি এতিয়া পালোহি বুঢ়ালিকচন উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়া আমি ইয়াত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যিটো প্ৰট'কল সেই অনুসৰি আমি ষ্টুডেণ্টসকলক যোগ শিক্ষা দিবলৈ চেষ্টা কৰিম কিদৰে দিম কেনেদৰে দিম সকলোৱে আপোনালোকক অকণমান আপোনালোকে দেখাই গৈ থাকিম ইয়াত বেছি সময় ল'ব নোৱাৰোঁ কাৰণ আমি বহুতকেইখন স্কুল যাব লাগিব চেষ্টা কৰিম আপোনালোকক ভালদৰে দেখাবৰ কাৰণে আমি এতিয়া আহি ইয়াত পালোহি দেখিছে সকলোবিলাক ষ্টুডেণ্ট ইমান ধুনীয়া সুন্দৰভাৱে বহিছে আৰু ইমান ধুনীয়া ব্যৱস্থা কৰি দিছে এয়া চব সকলোৱে ধুনীয়াকৈ বহি আছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবৰ কাৰণে মই অকণমান আপোনালোকক শুনাব বিচাৰিছোঁ প্ৰথমে আমি কেনেদৰে আৰম্ভ কৰোঁ আমি ছাত্ৰ ছাত্ৰীসকলক যি নিৰ্দেশ দিছোঁ তেখেতসকলে ঠিক তেনেদৰে অনুসৰণ কৰিছে আমাক এই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইমান ধুনীয়া সুন্দৰভাৱে ব্যৱস্থা কৰি দিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবৰ কাৰণে বুঢ়ালিকচন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল যোগৰ প্ৰতি বহুত আকৰ্ষিত তেখেতসকলে দেখিছে ইমান ধুনীয়াকৈ সুন্দৰভাৱে বহি লৈছে যোগ দিৱস পালন কৰিবৰ কাৰণে আমি যিদৰে দেখাইছোঁ কৰিবৰ কাৰণে ঠিক তেনেদৰে কৰিব চেষ্টা কৰিছে মই আসনখিনি দেখাই গৈছোঁ লগতে লাভখিনিও কৈ গৈছোঁ আপোনালোককো দেখুৱাইছোঁ কেনেদৰে মই কৰিছোঁ আমি যিদৰে দেখাই গৈছোঁ সকলোৱে তেনেদৰে কৰিছে লগতে লাভালাভখিনিও মই কৈ গৈছোঁ লগতে আপোনালোককো দেখুৱাই গৈছোঁ ইয়াৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলে যোগৰ প্ৰতি আকৰ্ষিত লগতে এই স্কুলখনত সপ্তাহটোত দুদিন হ'লেও ষ্টুডেণ্টসকলক যোগ শিক্ষা দিবলৈ চেষ্টা কৰে মোৰ লগত যিগৰাকী বহি আছে দেখিছে লগত বহি থকা যিগৰাকীয়ে আসন কৰি আছে তেখেতৰ নাম হৈছে সুমন বৰুৱা তেখেতে আহি এই স্কুলখনত দুদিন আহি শিকাইহি যিমান পাৰিছোঁ আপোনালোকক থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এইখন স্কুলত আমি কেনেদৰে যোগ শিক্ষা দিছোঁ কাৰণ কোনোবা এখন স্কুলত গৈ সম্পূৰ্ণভাৱে ভালদৰে ব্লগিং কৰা অসুবিধা হৈ পৰে তাতে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমাৰ সময়ো নাই কাৰণ আমি ইয়াৰ পৰা আকৌ বিভিন্ন স্কুলত যাব লাগিব যিমান পাৰিলোঁ আপোনালোকক থুলমূলকৈ দেখালোঁ এতিয়া আমি আপোনালোকক পৰিচয় কৰাই দিওঁ আহক এই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ কিছু কথা ক'ব বিচাৰিছে আহক আপোনালোকক এবাৰ শুনাই দিওঁ বিশ্ব যোগা দিৱস সেইবাবে আমি আমাৰ বিদ্যালয়তো বিশ্ব যোগা দিৱস উদযাপন কৰিছোঁ আৰু আমাৰ ইয়াত আমাৰ যি যোগ নিৰ্দেশিকা সুমন বৰবৰুৱাৰ প্ৰমুখ্যে ৰিমি গগৈ আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যোগা পৰিৱেশন কৰাই অনুশীলন কৰাই যি উপকৃত কৰিলে তাৰ বাবে আমি তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
এতিয়া আমি তেখেতসকলৰ পৰা বিদায় ল'লোঁ। বিদায় লোৱাৰ পিছত এতিয়া আমি যাম আন এখন স্কুললৈ। ব'লক আপোনালোককো লৈ যাওঁ, আপোনালোককো দেখুৱাই যাওঁ। এতিয়া আমি গৈ আছোঁ বৰ্তমান বেটিয়নী শংকৰদেৱ শিশু নিকেতন স্কুললৈ। ইয়াতো আমি ঠিক তেনেদৰে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিম। আপোনালোককো অলপমান ভালদৰে দেখাবলৈ চেষ্টা কৰিম। আহক তেন্তে আপোনালোককো ভিতৰলৈ লৈ যাওঁ। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া সুন্দৰ পৰিৱেশ হয়। আমি এতিয়া ভিতৰলৈ যাওঁ। সকলোবিলাক ষ্টুডেণ্ট টিচাৰ আমাৰ কাৰণে ৰখি আছিলে। আমাৰ অকণমান অহাত দেৰি হ'ল, দেৰি মানে 10 মিনিট সময় লাগিলে আহি পোৱা, কাৰণ সকলোবিলাকতে অলপ টাইম লোৱা হৈছে। চব সকলোবিলাক ষ্টুডেণ্টে ইমান ধুনীয়া সুন্দৰতাৰে একদম সহজ সৰলভাৱে একদম ধুনীয়াকৈ বহি আছে যোগ দিৱস পালন কৰিবৰ কাৰণে। মোৰ ছাইডত দেখিছে কি ধুনীয়াকৈ বহি আছে। এতিয়া আমি ঠিক তেনেদৰে যেনেদৰে আমি প্ৰথমে আৰম্ভ কৰোঁ ওমকাৰ ধ্বনি উচ্চাৰণ কৰি। সেয়ে মই তেখেতসকলক ষ্টুডেণ্টসকলক বুজাই আছোঁ কেনেদৰে কৰিব লাগে। আমি ইয়াতো অতি সুন্দৰভাৱে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰিলোঁ। আপোনালোকক দেখিছোঁ চব ষ্টুডেণ্টখিনিয়ে ইমান ধুনীয়াকৈ বৃক্ষাসন কৰিছে। আমি এতিয়া তেখেতসকলৰ পৰা বিদায় লৈছোঁ। এগৰাকী লগৰ দেখিছে, এগৰাকী মোৰ লগৰ হয়, ইয়াতে টিচাৰ কৰে। আমি দুজনী ইমানে ঘামিছোঁ আৰু ভোক লাগিছে। আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, 12টা বাজি গ'ল। ইয়াতে আমি দুজনী খালী পেটতে আছোঁ, একো খোৱাই নাই। এতিয়া আমি গৈ আছোঁ, আমি এতিয়া আহি আছোঁ ঢেকিয়াল সমাজ কল্যাণ কাৰ্যালয় অনুষ্ঠিত কৰিছে বেটিয়নী অংগনবাদী মডেল স্কুলত। আমি আহি ইয়াত উপস্থিত হৈ গ'লোঁ। ঠিক তেনেদৰে ইয়াতো আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছোঁ। ইয়াত সকলোবিলাক অফিচ ষ্টাফ, অংগনবাদী স্কুলৰ ষ্টুডেণ্ট সকলোৱে ধুনীয়াকৈ সুন্দৰভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে। মোৰ ওচৰত বহি থকা ল'ৰাটো সকলোৱে চাগে নিশ্চয় দেখিছে। প্ৰথমে ল'ৰাটোৱে বহুত কান্দিছিলে, যেতিয়া মোৰ কাষলৈ লৈ আহিলোঁ ধুনীয়াকৈ দেখিছে, একদম সুন্দৰভাৱে বহি আছে। আমি যিটো যোগ শিক্ষা দিব লাগে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যিটো প্ৰট'কল, সেই নিয়ম অনুসৰি আমি ইয়াতো ঠিক তেনেদৰে উদযাপন কৰিলোঁ। যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ। ইয়াতো আমি ধুনীয়াকৈ সুন্দৰভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা যাব লাগিছোঁ। মোৰ লগত আছে মোৰ লগৰগৰাকীৰ ভাইটি হয়, তেখেতেও আমাক বহুত হেল্প কৰিছে ফটোশ্বুট কৰাত। আমাৰ লগতো সি ঘূৰি ফুৰিছে, তাৰো অলপমান কষ্ট হৈছে। এতিয়া টাইম হ'ল 1টা, আৰু এডোখৰ ঠাই আছে যাবলৈ, কিন্তু আমাৰ সময় নহ'বগৈ, কাৰণ আমি একো খোৱা নাই। বিৰাট ভোক লাগিছে, গৈয়ে ডাইৰেক্ট লাঞ্চ কৰিব লাগিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চালে আৰু ইণ্টাৰনেশ্যনেল য়োগা ডে'ৰ ব্লগটো চাই ভাল পাইছে, প্লিজ মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে চাহৰ ব্যৱস্থা কৰিছে। আমি নাখাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু জোৰ জবজ কৰাৰ কাৰণে আমি 1 কাপ চাহ খাই লোৱাৰ পিছত আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ।